নমস্কাৰ লাষ্ট ভিডিঅ'টোত আপোনালোকে গম পালে হাইপৰথাইৰয়েড হ'লে কি অসুবিধা হয় আজি আমি ভিডিঅ'টোত জানো হওক হাইপাৰথাইৰয়েডিজম হ'লে কি অসুবিধা হ'ব পাৰে বা কি লক্ষণসমূহ দেখা দিয়ে আৰু তাৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰোঁ আপোনালোকে শুনি আচৰিত হ'ব 42 মিলিয়ন ইণ্ডিয়ান হেভিং হাই ৰিস্ক ফৰ থাইৰয়েড ডিছঅৰ্ডাৰ আপোনালোকে জানেনে 3 টাইমছ হায়াৰ ৰিস্ক ইন ওমেন ইয়াৰ কিছুমান ডেঞ্জাৰ সাইন আছে যেটো নেকি যদি ট্ৰিটমেন্ট নকৰে ই অতিকৈ মাৰাত্মক হ'ব পাৰে আহক তেতিয়ালে আমি সেই বিষয়ে জানো ইয়াৰ সাধাৰণ লক্ষণসমূহ কি ইয়াক ট্ৰিটমেন্ট কেনেকৈ কৰিব পাৰি আৰু কি খাব নালাগে সেই বিষয়ে আমি ভালদৰে জানো আহক হাইপাৰথাইৰয়েড মানে কি আপোনাৰ থাইৰয়েড গ্ল্যান্ডটো যেতিয়া অভাৰ এক্টিভিটি কৰে বা তাৰ ফাংচনবোৰ যদি বাঢ়ি যায় হি বাঢ়ি যোৱাৰ লগে লগে ব্লাডত এই হৰমনটো বেছিকৈ ৰিলিজ কৰাৰ লগে সেই হৰমনৰ কামটো বঢ়াই দিয়ে সেইকাৰণে তাৰ এক্টিভিটিবিলাক বাঢ়ি যায় তো তাৰ আগতে আমি জানিব লাগিব থাইৰয়েড হৰমনে কি ক'ত কোন অৰ্গেনত স্পেচিয়েলি কাম কৰে এটা আছে আপোনাৰ ব্ৰেইনত কাম কৰে অট'নমিক চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেমত কাম কৰে হাৰ্টত কাম কৰে জিআইটি ট্ৰেকত কাম কৰে তাতে থাইৰয়েড হৰমনৰ বিশেষ ৰোল থাকে তেতিয়া ধৰণৰ লক্ষণসমূহ ঠিক তেনেকৈ আমি সেইটো হিচাপতে লক্ষণসমূহ আমি দেখা যায় এতিয়া আমি জানো হওক ৰেড ফ্লেগ সাইনবোৰ কি ৰেড ফ্লেগ সাইন বুলি ক'বলৈ গ'লে এইবোৰ হৈছে ডেঞ্জাৰ সাইন যেটো নেকি দেখাৰ লগে লগে আমি সচৰাচৰ আমি চেক আপ কৰিব লাগে এক নম্বৰ আছে আনএক্সপ্লেইনড ওয়েট লছ যদি আপোনাৰ ওয়েটটো উইদিন 3 মান্থছৰ ভিতৰত সাডেনলি ড্ৰপ হৈছে তেতিয়াহ'লে ডেফিনেটলি আপুনি এজন ডক্টৰৰ লগত কনসাল্ট কৰি কথাখিনি ভালকৈ বুজি ল'লে ভাল 2 নম্বৰ কথা excessive hunger বা increase appetite 3 নম্বৰ কথা আপোনাৰ abnormal heartbeat বা irregular heart rhythm 4 নম্বৰ কথা আপোনাৰ irritability mood disturbances খিংখিঙীয়া স্বভাৱৰ আপুনি হৈ যাব আৰু weakness হ'ব muscle fatigue weakness এটা থাকিব এইকেইটা হৈছে আপোনাৰ red flag sign তাৰ লগতে আনুষংগিক আৰু কিছুমান লক্ষণ দেখা দিয়ে যেনেকৈ চকুকেইটা আপোনাৰ ডাউন হৈ যাব পাৰে প্ৰট্ৰুচন হ'ব এক্সথেলমাছ বুলি কয় 2 নম্বৰ কথা আপোনাৰ মুড খুব সোনকালে সুইং হ'ব এতিয়া খং উঠিব ইৰিটেটিং হ'ব নাৰ্ভাছনেছ ফিল কৰিব ৰেষ্টলেছ ফিল কৰিব তাৰপিছত আপোনাৰ টোপনি একদম ডিষ্টাৰ্ব হ'ব আপোনাৰ টোপনি নাহিব মাজে একেবাৰে টোপনি নাহিব এইটো ইনসমনিয়াত ভুগিব পিছত নেক্সট আহিলে আপোনাৰ ডায়েৰিয়া হ'ব আনএক্সপ্লেইন মাজে ডায়েৰিয়া হৈ থাকিব আপুনি ভাল নাপাব কেতিয়াবা উশাহ ল'বলৈ অসুবিধা হ'ব পাৰে ঠিক আছে আৰু হাত ভৰিবোৰ গৰম হৈ থাকিব এনি টাইম ঘামি থাকিব এইবিলাক হৈছে হাইপাৰথাইৰয়েডৰ লক্ষণ আৰু কিছুমান আছিলে যেনেকৈ ধৰক আপোনাৰ হাত বা ভৰিবোৰ গৰম ফিল কৰি থাকিব হাত ভৰি কমজোৰি ফিল কৰিব মাছল উইকনেছ ফিল কৰিব ঠিক আছে মেন্সত আছে আপোনাৰ ইৰেগুলাৰ হ'ব মেনচুৰেশ্যন কেতিয়াবা বেছি ব্লিডিং হ'ব পাৰে আৰু বেছি যদি হয় ইনফাৰ্টিলিটি হ'ব পাৰে ঠিক আছে বাকী ডিঙিটো ফুলি যাব পাৰে এইখিনি ডাঙৰকৈ গুটি এটা হ'ব পাৰে এয়া হৈছে সচৰাচৰ হাইপাৰথাইৰয়েডৰ লক্ষণ আৰু বহুতো আছে এইখিনি মূলকৈ এইখিনি চিমটমছে দেখা দিয়ে প্ৰায় এতিয়া আমি জানো আহক কি খাদ্য খাব নালাগে হাইপৰথাইৰয়েডৰ সম্পূৰ্ণ ওলোটা ছবি আমি ইয়াত গাখীৰ খাব নালাগে চিজ খাব নালাগে এগ খাব নালাগে আয়'ডাইজ সল্ট খাব নালাগে আয়'ডাইজ ৱাটাৰ খাব নালাগে আৰু কিছুমান ফুডত যে কালাৰ দিয়া থাকে সেইবোৰ খাব নালাগে আৰু কি খাব পাৰিব হাইপাৰথাইৰয়েড যে মেডিচিন খাই থাকে তেওঁলোকৰ কাৰণে খাদ্য কি হ'ব পাৰে প্ৰচুৰ পৰিমাণে ফ্ৰুটছ খাব পাৰিব ভেজিটেবলছ খাব পাৰিব তাৰপিছত ল' ফেট ডায়েৰী প্ৰডাক্ট খাব পাৰিব হোল গ্ৰেইনছ খাব পাৰিব লিন প্ৰটিন চ'ৰ্চেছবিলাক খাব পাৰিব আৰু আনচেচুৰেটেড ফেটছ এইবোৰ খাব পাৰিব আপুনি যদি মই উল্লেখ কৰা যিকোনো ধৰণৰ চিমটমছ বা লক্ষণ আপুনি যদি ভুগি আছে তেন্তে ইমিডিয়েট ট্ৰিটমেণ্ট লোৱাটো অত্যন্ত জৰুৰী স্পেচিয়েলি হাইপাৰথাইৰয়েডিজমৰ কাৰণে কাৰণ ই হাৰ্ট ব্ৰেইন লাংছ ইণ্টেষ্টাইন সকলোতে সি এফেক্ট কৰে চ' আপোনালোকে এজন অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই ট্ৰিটমেণ্ট লৈ ল'ব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আমি নেক্সট ভিডিঅ'টোত আমি জানিম হাৰ্ট ফেইলাৰৰ বিষয়ে আপোনালোকে চাই থাকিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম থেংক ইউ